মা কণী দেখোন ভালনে ৱাই জহনী জাতি ইমান দিনৰ মূৰত ভাল ভাল তোৰ কেনেকুৱা পিছে মোৰ ভালেই পাই বোৱাৰী ভালনে তোমাৰ ভালে আছোঁ খুৰী যাব আকৌ আমাৰ ঘৰলৈ তই যে বোৱাৰীজনী ইমান মৰমৰ ৰাখিছ মোৰ বৰ ভাল লাগে জান কাপোৰ কানি একোতে তই নধৰ মই ছোৱালী নিচিনাকৈ ভাবোঁ তাইক মই কওঁ চাদৰ মেখেলাখন পিন্ধি থাকিব নালাগে এইবিলাকে পিন্ধি থাকিবাচোন হয় দেই কপাল লাগিব তোৰ নিচিনা শাহুৱেক পাবলৈ দেই বাৰু এতিয়া গৈ থাকোঁ দে গৈ থাক বাৰু এতিয়া যাবি আমাৰ ঘৰলৈ যাব দেই খুৰী এই বোৱাৰী এনেকৈ মোৰ লগত লাইন পোনাই নবহিবা দেই তুমি আৰু এইবিলাক কাপোৰ পিন্ধি থকা মই একদম পচন্দ নকৰোঁ চাদৰ মেখেলা ক'ত তোমাৰ আপুনি দেখোন সেইদিনাখন বিজুলী খুৰী আগত ক'লে বোলে মোক আপুনি নিজৰ ছোৱালী নিচিনাকৈ ভাবে মেখেলা চাদৰ পিন্ধিলে ভাল পায় কাৰ আগত কি কৈছিলোঁ বাদ দিয়া বোৱাৰী হৈ থাকিলে ভাল লাগে ছোৱালী হ'বলৈ গ'লে ভাল নাপাওঁ মই যোৱা এতিয়া ইয়াৰ পৰা কাম কৰা শ্ৰদ্ধাৰ দৰ্শকসকল আপোনালোকে যদি ভিডিঅ'বোৰ চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি এই নিকিনক সহায় কৰে যাতে ধন্যবাদ